আৰক্ষীৰ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ লৈ থকা এগৰাকী বোৱাৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে কৰ্তব্যৰত এজন শীৰ্ষ অনা অসমীয়া বিষয়াৰ দ্বাৰা। এই অসমত আৰু গণতান্ত্ৰিক প্ৰতিবাদৰ ঠাই নাই। গণতান্ত্ৰিক প্ৰতিবাদ কৰিলে ইয়াত আটক কৰা হয়, গণতান্ত্ৰিক প্ৰতিবাদ কৰিলে 11 মাহ পৰ্যন্ত কাৰাবাস দিয়া হয়। গতিকে চলন্ত ৰেলত প্ৰকৃততে কেনেদৰে RPF জনজনে চকিয়াই কৰিছিল সেই যুৱতীগৰাকীৰ ওপৰত, কিন্তু পৰিতাপৰ কথা দৰৰ কাণ্ডৰ পিছতো শিক্ষা নোলোৱা অসম আৰক্ষীৰ বিভাগটোৱে যুৱতীগৰাকীক সহায় দিয়াৰ বিপৰীতে মানসিকভাৱে আঘাত কৰাৰহে চেষ্টা চলাইছিল অসম আৰক্ষীৰ সেই লাজ লগা বিভাগটোৱে। চাওক নিউজকেইটা আকৌ এবাৰ চাওক, ৰিষ্টাৰ্ট কৰক। হ'ল মানে অসমখনত বৰ্তমান কি হৈ আছে, অসমৰ এই প্ৰশাসন ব্যৱস্থাটো আচলতে হৈছে কি? বৰ্তমান অসমত এনেকুৱা এটা প্ৰশাসন ব্যৱস্থা চলি আছে য'ত নেকি আজি আপুনি আৰু মই নিজকে সুৰক্ষিত বুলি ভাবিব নোৱাৰোঁ, য'ত নেকি এগৰাকী আৰক্ষী বিষয়াই নিজৰ আৰক্ষীৰ মাজতে প্ৰশাসন শিবিৰৰ ভিতৰতে যদি সুৰক্ষিত নহয়, য'ত নেকি এগৰাকী যুৱতী আজি ট্ৰেইনৰ ভিতৰত সুৰক্ষিত নহয়, তেনে ক্ষেত্ৰত আপুনি আৰু মই কেনেকৈ নিজকে সুৰক্ষিত বুলি ভাবিব পাৰিম তাৰ বিষয়ে চাওক। বৰ্তমান অসমখনৰ এই প্ৰশাসন ব্যৱস্থাটোত হৈছে কি চাওক, অসম আৰক্ষীৰ প্ৰশাসন ব্যৱস্থাটোত বৰ্তমান হৈছে কি? গোটেই ভাৰতখনৰ কথাটো নকওঁ, উত্তৰ প্ৰদেশ, UP মানে এইবিলাকত যিমান জঘন্য কাণ্ড হৈ আছে তো সেইবিলাকৰ কথাটো নকওঁ, কিন্তু অসমখনত কিয় হৈছে মানে একদম আজি ভিডিঅ'টো মই সেইকাৰণেই বনাবলগীয়া হ'ল। চাওক ভিডিঅ'টো আপোনালোকৰ যদি চাবলৈ যদি টাইম আছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, ভিডিঅ' ক্লিপকেইটা আপোনালোকে বাৰে বাৰে চাওক, নিউজ চাওক যে অসমত বৰ্তমান কি হৈ আছে। মানে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, চ' আপোনালোকে ভাবিব আৰু। চ' মই আশা কৰোঁ এইটোৱেই যে বৰ্তমান অসমৰ যি এডমিনিষ্ট্ৰেটিভ ব্যৱস্থা আছে তেওঁলোকে টনকিয়াল হ'ব লাগে ক'ত আৰু হৈছে ক'ত। আজি বৰ্তমান শিল্পী সমাজো সুৰক্ষিত নহয়। বৰ্তমান এজন যে দেখা গৈছে, ভিডিঅ'টো আকৌ এবাৰ চাওকচোন, এটা ভিডিঅ'ত এনেকুৱা আছে যে এইটো ভিডিঅ' চাওক যে অখিল গগৈ ডাঙৰীয়াৰ ফটো এখন ঠিক আছে চৰকাৰী দেৱালতে আঁকিলে, কোনো কথা নাই, দেৱালত আঁকিলে, সেই ছবিখন এজন চিত্ৰকৰে অঁকাৰ পাছত যেতিয়া নিজেই সেই চিত্ৰখন মোহাৰি পেলাবলগীয়া হৈছে, সেই চিত্ৰকৰজনে সেই চিত্ৰশিল্পীগৰাকীয়ে মনত কিমান আঘাত পাবছে, সেই চিত্ৰশিল্পীগৰাকী আত্মসন্মানত লাগিছেনে সেই কথাটো? আৰু সেই চিত্ৰশিল্পীয়ে যদি ছবি আঁকি জেললৈ যাবলগীয়া হয়, বৰ্তমান মানে প্ৰশাসনে কি কৰিছে চাওক, গণতান্ত্ৰিক তেওঁলোকে আন্দোলন কৰিছোঁ বুলি কৈছে, যে গণতান্ত্ৰিকভাৱে তেওঁলোকে আন্দোলন কৰিছে, একো কথা নাই, নিয়ক তেওঁলোককো জেললৈ নিয়ক। যদিহে সেই চিত্ৰকৰ দুজনে যদি সেই চিত্ৰশিল্পী দুগৰাকীয়ে গণতান্ত্ৰিক চৰকাৰ এখনৰ সংবিধানৰ বিৰোধিতা কৰিছে, চ' যদি তেওঁলোকে সংবিধানৰ বিৰোধিতা কৰিছে তেওঁলোককো এৰেষ্ট কৰক, তেওঁলোককো জেললৈ নিয়ক। কিন্তু আজি যদি এনেধৰণে ছবি আঁকি আন্দোলনকাৰী যদি জেললৈ যাবলগীয়া হয়, কথাটো অলপ বেয়া লাগে নহয়? চ' আমাৰো বেয়া লাগিছে, কিন্তু চাওক প্ৰশাসন ব্যৱস্থা টনকিয়াল হ'ব লাগে ক'ত? আজি এনেকুৱা হ'ব লাগে যে আজি নাৰী সমাজ তো মহিলা এগৰাকী বা যুৱতী এগৰাকী মই ভাবোঁ প্ৰতিটো সময়তে যিকোনো ঠাইতে কোনো সুৰক্ষা অনুভৱ কৰিব পাৰিব লাগে, নিজকে সুৰক্ষিত বুলি ভাবিব পাৰিব লাগে। কিন্তু আজি নিজকে সুৰক্ষিত বুলি ভাবিব পৰা নাই, ট্ৰেইনৰ ভিতৰতো পৰা নাই, আনকি আৰক্ষী প্ৰশাসন শিবিৰতো এগৰাকী মহিলা এগৰাকী যুৱতী সুৰক্ষিত নহয়। চ' মই ভাবোঁ অসমৰ যি প্ৰশাসন ব্যৱস্থা আছে তেওঁলোকে এইবিলাক ক্ষেত্ৰত টনকিয়াল হওক। আজি অসমৰ যি প্ৰশাসন ব্যৱস্থা আছে কোনে ক'ত ছবি আঁকিছে সেইবিলাক চাই ফুৰাতকৈ মই ভাবোঁ তেওঁলোকে এইবিলাক ক্ষেত্ৰত বেছি টনকিয়াল হওক। চ' মই ভাবোঁ আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, এতিয়া শ্বেয়াৰ কৰিব, পাছত শ্বেয়াৰ কৰিম বুলি নথব, কাৰণ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলগীয়া ভিডিঅ'। মই কোনো ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰিবলৈ কোৱা নাই, কিন্তু আজি এই ভিডিঅ'টো প্ৰথমবাৰ কাৰণে শ্বেয়াৰ কৰিবলৈ কৈছোঁ, কিন্তু আপোনালোকে শ্বেয়াৰ কৰক। ঠিক আছে, ধন্যবাদ।